কবিতাৰ শিৰোনাম মই সুখী হ'ব পৰা নাই। কথা দীপক ৰায়, আবৃত্তি পূৰ্ণিমা ৰায়। তোমাৰ পৰা আঁতৰি অহাৰে পৰা আজিলৈকে সুখী হ'ব পৰা নাই। সঁচাই মই সুখী হ'ব পৰা নাই। প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত তোমাৰ স্মৃতিয়ে জোকাৰি গৈছে মোক। পাহৰিব নোৱাৰো তোক। কথাষাৰি আজিও বৰকৈ আমনি কৰিও। সমাজৰ বাবে ৰামে সীতাক ত্যাগ কৰাৰ দৰে তোমাৰ বাবে এদিন তোমাকেই ত্যাগ কৰিব লাগিব কেতিয়াও ভবাই নাছিলো মই। বিয়োগৰ বিৰহ বেদনা বুকুতে সামৰি জুবিনদাৰ দৰে মায়াবিনী ৰাতিৰ বুকুত অকলে গোপনে ৰাস্তা ৰুদং বুকুত টহল দি ফুৰিছিলোঁ হৈ নিশাচাৰি। তুমি বিহীন শব্দটো যে কিমান কঠিন তুমি বাৰু কেনেকৈ বুজিবা অ? কেনেকৈনো বুজিবা তুমি মোৰ এই হিয়া ভঙা মৰম? তোমাৰ সকলো আছে বুজিছানে, কিন্তু মোৰ একো নাই।